নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই, মোৰো ভালেই। আজি মই আপোনালোকৰ মাজলৈ এটি নতুন বায়োগ্ৰাফি ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, ৰেঙনি টিভিত সম্প্ৰচাৰিত গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত অভিনয় কৰা গুণগুণৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ বিষয়ে বাৰু আপোনালোকে জানেনে? তেওঁ কোন হয়, তেওঁৰ প্ৰকৃত নাম কি, ঘৰ ক'ত হয়, এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আগলৈ চাই থাকিব। গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত গুণগুণৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে প্ৰিয়ংকা শইকীয়া। প্ৰিয়ংকা শইকীয়া অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। প্ৰিয়ংকা শইকীয়াৰ জন্ম হৈছে 1995 চনৰ 27 ছেপ্টেম্বৰ তাৰিখে। তেওঁৰ জন্ম গুৱাহাটীতে হৈছিল। তেওঁৰ দেউতাকৰ নাম হ'ল প্ৰদীপ কুমাৰ শইকীয়া আৰু মাকৰ নাম হৈছে মঞ্জু শইকীয়া। তেওঁৰ দেউতাকৰ ঘৰ শিৱসাগৰ জিলাত, কিন্তু তেওঁলোকৰ বৰ্তমান ঘৰ গুৱাহাটীৰ কাহিলীপাৰাত। শিক্ষাগত দিশৰ কথা ক'বলৈ গ'লে তেওঁৰ প্ৰাথমিক শিক্ষা গুৱাহাটীতে আৰম্ভ হয়। প্ৰিয়ংকা শইকীয়াই স্কুলিং কৰে মডাৰ্ণ ইংলিছ স্কুলত, HS কৰে কটনৰ পৰা আৰু ডিগ্ৰী কৰিছে হেণ্ডিকৰ পৰা। তেওঁ মাষ্টাৰ্ছ ডিগ্ৰী লাভ কৰিছে আইডলৰ পৰা। অভিনয়ৰ কথা ক'বলৈ গ'লে তেওঁ সৰুৰে পৰা অভিনয়ৰ লগত জড়িত আছিল। সৰুৰে পৰা তেওঁ নাটকত অভিনয় কৰিছিল। এনেদৰে মিউজিক ভিডিঅ', শ্বৰ্ট ফিল্ম আদিত অভিনয় কৰি এতিয়া চিৰিয়েলত অভিনয় কৰি আছে। বন্ধুসকল, তেখেতৰ অভিনয় সঁচাকৈ খুবেই ধুনীয়া। তেওঁৰ সৰুৰে পৰা সপোন আছিল অভিনয় আৰু নৃত্য। তেখেতে অভিনয় কৰা ধাৰাবাহিক কেইখন হৈছে অৰ্ধ আকাশ, দুবৰি, নুপুৰ, ৰজা ৰাণী, গুণগুণ কথা মৰমৰ। বন্ধুসকল, জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে একুশী তৰাৰ পোহৰত ঘুনুচা গল্পটোতো সুন্দৰ অভিনয় কৰিছে। বন্ধুসকল, আপোনালোকে প্ৰিয়ংকা শইকীয়া অৰ্থাৎ গুণগুণৰ অভিনয় চাই কেনেকুৱা পাইছে বাৰু মোক জনাবচোন। আগলৈ এনেকুৱা নতুন নতুন বায়োগ্ৰাফি ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভাল লাগিলে লাইক এটি কৰি দিব। ধন্যবাদ।